নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেলৰ পুনৰ সুস্বাগতম। তো আজি আমি আহিছোঁ অহা 7 নৱেম্বৰ 2022 তাৰিখে যি কমিটি ভাওনা চৰাইবাহীত অনুষ্ঠিত হ'ব, সেই কমিটি ভাওনা ৰভাস্থলীলৈ আহিছোঁ। ৰভাস্থলী কেনেকৈ দিছে, কি কি সম্পদ ব্যৱহাৰ কৰিছে তেওঁলোকে, নে পেণ্ডেল দিছে নে প্ৰাকৃতিক সম্পদৰ পৰা লৈ অনা বস্তুৱে দিছে, যেনে নাৰিকল পাত হওক বা বাঁহেৰে হওক। তো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব, স্কিপ নকৰাকৈ। আৰু মোৰ চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তো বলকচোন আমি দেখুৱাওঁ গোটেই সামগ্ৰী পৰিৱেশটো যে কেনেকৈ তেওঁলোকে কমিটি ভাওনাৰ বাবে ৰভাস্থলী দিছে। এয়া দেখিছে আপোনালোকে প্ৰাকৃতিক সম্পদৰ দ্বাৰা, প্ৰাকৃতিক বস্তুৰ দ্বাৰা বঢ়িয়াকৈ ৰভা তৈয়াৰ কৰা গৈ আছে। এজন সভাসিং চুতীয়া নামৰ ব্যক্তিয়ে এই অনুষ্ঠানটো 1851 চনত আৰম্ভ কৰিছিল। বৰিয়ালী কলাত সমূহীয়াভাৱে কোনো সম্প্ৰদায় সুকীয়া নকৰি সমূহীয়াভাৱে আৰম্ভ কৰিছিল। তাৰ পাছত যেতিয়া ক্ৰমান্বয়ে ভাওনাৰ সংখ্যা বাঢ়ি গ'ল, এই শংকৰ মন্দিৰৰ স্থানলৈ আহিল। অৰ্থাৎ ইয়াতো যেতিয়া ঠাইৰ অসুবিধা হৈ গ'ল, তেতিয়া নাথ সম্প্ৰদায় ইয়াৰ পৰা ফালি সিফালে সুকীয়া কৰি দিছিল। আৰু সেই কমিটিখনৰ আলম লৈয়ে আমি সেই 1851 চনৰ পৰা আমাৰ অতীত পুৰুষসকলেও ঠিক আজি আমি যেনেকৈ সকলো কাম ৰভা দিছোঁ, ঠিক তেনেকৈ অতীত পুৰুষসকলেও দি আহিছিল। গতিকে আমি সেই পৰম্পৰা এটা ৰক্ষা কৰিবৰ কাৰণে আমি পেণ্ডেল নানি বা অকল ত্ৰিপালেদি নিদি, এই অতীতত মানুহে নাৰিকলৰ পাত নিদিছিল, জাৰ্মানী কিবা কিবি জংঘল কাটি কাটি ওপৰত দিছিল। কিন্তু ক্ৰমান্বয়ে উন্নত হোৱাৰ দৰে হৈছে, আজিকালি আমি নাৰিকলৰ পাতেৰে মাত্ৰ ইয়াত ৰভা দিওঁ। মণিদা, এয়া কি কৰি আছে আপোনালোকে? নমস্কাৰ। এয়া আমাৰ নিশ্চয়বাহীৰ আমাৰ হিয়া সমাজে বিভিন্ন ওপৰত এখন মনস্থ কৰিছে কমিটিৰ 3 বছৰীয়া কমিটি ৰেখৰ। গতিকে আমি বিহু কামখিনি আগবাঢ়ি আছোঁ। হয়, অভিমন্যু বধ হ'বনে আপোনালোক? হয়, তো আপোনালোকে লাগি আছে? আমি লাগি আছোঁ কামত এতিয়া বৰ্তমান। হয় হয়, বিহুখনৰ কাম আৰম্ভ কৰি আছোঁ। হয়, ৰাইজলৈ কিবা অনুৰোধ আছে নেকি? ৰাইজলৈ অনুৰোধ বুলি ৰাইজলৈ আহক। আমি সকলোৱে ত্ৰিবাৰ্ষিক কমিটি ভাওনা আমি 3 বছৰ মূৰত আৰম্ভ কৰোঁ। গতিকে আমি সকলো ৰাইজকে আমি অনুৰোধ কৰোঁ যে আমাক ত্ৰিবাৰ্ষিক কমিটি ভাওনাখন চাবলৈ আহক। তাৰ বাবে আমি সকলো ৰাইজকে অনুৰোধ থাকিলে। হয়, ঠিক আছে। এয়া লাবুমণি আমচং আছাম জেট। আছাম জেট আহিছে আমাৰ শংকৰ মন্দিৰ ৰভাথলী যি দি থকা হৈছে, সেই ৰভাথলী চাবৰ কাৰণে আহিছে আৰু কেনেকুৱা প্ৰস্তুতি চলি আছে সেই বিষয়ে গম ল'ব আহিছে। তো লাবুৱে অলপ ক'ব যে এই কমিটি ভাওনাৰ বিষয়ে কি জানে, লাবুৱে ক'ব। ঐতিহাসিক 165 ইয়াৰ্ছৰ 2 বছৰ মূৰে মূৰে, মানে 3 নম্বৰ বছৰত হয়। আৰু কথাটো হ'ল কি, আমি ৰাস পাতিলৈকে ভাওনা এখনে দেখা পাওঁ, ইয়াত আকৌ 10খন ভাওনা দেখা পাওঁ। গতিকে আকৌ বস্তুটো হ'ল কি যে ৰাণী ভিক্টৰিয়াৰ সময়ৰে এখন ভাওনা, যিখন মানে অসমৰ ৰাইজে গৌৰৱ কৰিব পৰা, যেনেকৈ শিৱসাগৰক লৈ পেলাই ঐতিহাসিক জেগা, হাজোক লৈ পেলাই আমাৰ গৌৰৱ অনুভৱ হয়। আমাৰ মৰিগাঁৱৰ এই কমিটি ভাওনাখনক লৈ, চৰাইবাহী যি কমিটি ভাওনা, ইয়াক লৈ গৌৰৱ অনুভৱ হয়। কাৰণ আপুনি নিজে দেখিছে, এয়া নাৰিকল পাত চব লৈ মেলি আহিছে। আছাম জেট এইটো মানে বহুত বছৰ মোক উঠি যাব দিবি না? যাব পাৰিবি। আছাম জেট ওপৰত আছে, ওপৰত গৈছে ৰভা দিবৰ কাৰণে আহিছে। লগতে ৰভা দিব আহিছে দেই, সুদূৰ কুকতলিৰ পৰা ৰভা দিব আহিছে লাবুৱে। এই ওপৰত আছাম জেট। যি কমিটি ভাওনা উৎসৱ উদযাপন কৰা যাব, সেই উৎসৱৰে আমাৰ সম্পাদক মহোদয়, আপুনি কিবা আহ্বান জনাব নেকি ৰাইজলৈ? আহ্বান জনাওঁ। আমি 3 বছৰ মূৰে মূৰে কমিটি ভাওনা পালন কৰিছে। এইবাৰ 57 সংখ্যক 171 বছৰ বৰকিলে। আজি আমি আমাৰ সাৰ্বজনীন শংকৰ মন্দিৰত 10খন যি ভাওনা হ'ব, 10খন ভাওনাৰ ৰভা কাম সমাপ্ত হৈছে। সমাপ্ত হোৱাৰ লগে লগে আমি আজি আচৰা কৈবৰ্ত সমাজে
ৰভাৰ কাম শেষ হোৱাৰ পিছত দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ হৈছে। আৰু মই এইটোকে জনাম যে সমগ্ৰ অসমবাসীক অহা 7 নৱেম্বৰ তাৰিখে যি আমাৰ চৰাইবাহী ঐতিহাসিক কমিটি ভাওনা আছে, সেই ভাওনালৈ সকলোটিয়ে সদল বলে আহি যোগদান কৰিলে আমি নথৈ কৃতাৰ্থ হ'ম। আৰু আমাৰ অনুষ্ঠানটো চাই তেখেতসকলেও কৃতাৰ্থ হ'ব আৰু তেখেতেও আমোদ পাব। আমাৰ এটা বৃহৎ অনুষ্ঠান, এই অনুষ্ঠান তেওঁলোকে যদি চাবলৈ বিচাৰে তেতিয়া তেওঁলোকৰ নয়ন সাৰ্থক হ'ব। এইফালে আহিছে ৰাজগুৰু মোৰ ভাইটিয়ে হয়। নমস্কাৰ। তো ৰাজগুৰু চেনেল এটা আছে, ৰাজগুৰু নামে আছে নে? উৎপল ৰাজগুৰু। তো তাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তো ৰাজগুৰু, এই কমিটি ভাওনাৰ বিষয়ে তুমি কি জানা? কমিটি ভাওনা যে এই যে সকলোৱে মিলি যে একেলগে কৰিছোঁ যে, আচলতে এইটো হ'ল আমাৰ চৰাইবাহীৰ গোটেই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এটা একতাৰ বান্ধোন। যদিও একেলগে কৰিব লাগিছিল গোটেইখিনি ঠাইতে, কিন্তু আমাৰ ঠাইৰ অভাৱৰ কাৰণে আজি 3টা ঠাইত অনুষ্ঠিত কৰা হৈছে। কিন্তু ইয়াতে কোনো জাতি বুলি কথা নাই। যিটো কমিটি ভাওনা হ'ল আমাৰ চৰাইবাহী ৰাইজৰ একতাৰ বান্ধোন। একে সময়তে সন্ধিয়া ঠিক 9 বজা হয় 10 বজা হয়, এই সময়টো মানে কি নিৰ্ধাৰিত কৰি দিয়া হ'ব। আৰু একে সময়তে একেলগে 23জন কৃষ্ণ নাচিব, 23জন নহয় জানো, ভাৱৰীয়া ওলাব, 23শ ভাৱৰীয়া ওলাব। গতিকে কিমান এইটো এটা ডাঙৰ কথা। গতিকে বহুত ভাল মানে আৰু চৰাইবাহী অঞ্চলৰ কাৰণে এইটো এটা মানে কি সম্প্ৰীতিৰ প্ৰতীক। আৰু কমিটি ভাওনাৰ বিষয়ে আপোনালোকে গম পাই আছে, বহুত ভিডিঅ' বনি আছে। অসমৰ ভিতৰত বিৰল, গোটেই ভাৰতবৰ্ষৰ ভিতৰত বিৰল। অসম নহয়, ভাৰতবৰ্ষৰ ভিতৰত বিৰল। ইমান এটা ডাঙৰ উৎসৱ, কিন্তু প্ৰচাৰ সিমান হোৱা নাই বা কিমান প্ৰসাৰ হোৱা নাই। কিন্তু উৎসৱটো যি আপুনি চাব আহিলে অনুভৱ কৰিব পাৰিব যে এইটো উৎসৱটো আচলতে কি হয়, তেনেকুৱা আৰু। ধন্যবাদ। তো আহি পেলাই কি পালা ইয়াত? আহি পেলাই এইটো ঐতিহাসিক এটা স্থান, হাজো শিৱসাগৰ নিচিনা আমাৰ কমিটি ভাওনা। মানে ৰাণী ভিক্টৰিয়াক এগৰাকী ইংৰাজৰ কাৰোবাৰ এগৰাকী ব্যক্তি, মানে মই ব্যক্তি বুলি সাধাৰণ ভাষাত কৈছোঁ, যে তেওঁৰ যি কৰ্ম, তেওঁ ভাৰতীয় মানুহৰ প্ৰতি কৰা দয়া, মানে শিথিলতা, শিথিলতা অনাৰ কাৰণে ৰাইজে ভাল পালে। ৰাইজে ভাল পাই পেলাই ভাওনা প্ৰদৰ্শন কৰিলে। আৰু সেই ভাওনাখন জনসংখ্যাৰ বৃদ্ধি যিহেতু হ'ল, লাহে লাহে এখনখন গৈ পেলাই এতিয়া 23খন হৈছে। ইয়াত 10খন আৰু এটা জেগাত 12খন হ'ব। কাৰণ 12খন এইকাৰণে হ'ব, 23খন হ'ব কাৰণে ইয়াত জেগা নাই। যিহেতু আজিকালি খেলৰ সংখ্যা আমি চবেই জানো যে বাঢ়ি গৈছে। গতিকে মোৰ আহি সঁচাই ভাল লাগিছে। আহি মানে মই ষ্টাৰ্টিঙৰ পৰা যে থাকিব পাৰিছোঁ, মই পিছে শুনি আছিলোঁ আগতে, কিন্তু এইবাৰ ভাল লাগিছে। বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াক অসমৰ মানুহৰ কাৰণে গৌৰৱৰ কথা। গতিকে ইয়াক সেই বস্তুটো এক্সপ্ল'ৰ কৰিব চেষ্টা কৰাৰ কাৰণে মই মোৰ ফালৰ পৰা যত্ন কৰিছোঁ। ধন্যবাদ আছাম জেট। তো তোমাক 7 নৱেম্বৰ 2022 তাৰিখে এই কমিটি ভাওনালৈ সাদৰেৰে আন্তৰিকতাই তোমাক আহিবলৈ কাৰণে আহ্বান জনালোঁ। তো সকলো ৰাইজকো জনালোঁ আহ্বান, আহক আপোনালোকে চাওক এই কমিটি ভাওনা। আৰু এই কমিটি ভাওনা গোটেই অসম নহয়, গোটেই ভাৰতত বিখ্যাত আৰু বিৰল। কাৰণ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায় মিলি পেলাই এই কমিটি ভাওনা কৰা যায়। তো আপোনালোকে আহক। তো ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।